ৰাষ্ট্ৰৰ আজিৰ এই অনুষ্ঠানত উপস্থিত আয়োজক অনুষ্ঠান চলাই নিয়াত আমাক সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছোঁ। চিনেমাত লাগি আছোঁ, চিকাৰ এখন চলি আছে। তাৰোপৰি এতিয়া ৰাঘৱ ৰিলিজ হ'ব যতীনৰ, তাতো মই ভিজিট কৰিছোঁ। যেতিয়া মই অন্য কিবাকিবি কথাটো হেল্প কৰি আছোঁ তাক যিমান পাৰি। আৰু লণ্ডন যোৱাৰ কথা আছে চিকাৰৰ কাৰণে, কাৰোবাৰ ভিজাৰ প্ৰব্লেম হৈ আছে, সেইকাৰণে আমি ৰৈ আছোঁ অলপ দিন। চ' চিনেমা চলি আছে, চিনেমা কাম। আৰু আজি ভাল লাগিল অভয়াপুৰীত, মোৰ পুৰণি জেগা বিজুলীত থকা আগতে। চ' ইয়াত মোৰ ফ্ৰেণ্ডো আছে, ভাল ভাল ফ্ৰেণ্ড কিবা ঘৰুৱা মানুহো আছে। চ' ধুনীয়া এখন শ্ব'ৰুম বাটাৰ, দেখি খুব ভাল লাগিছে। সকলোৱে খুব ভাল পাব ইয়াত আহি। আজি যিহেতু প্ৰথম দিন, একদম চাফা ধুনীয়া হৈ আছে। চ' ভালকৈ আগবাঢ়ি যাওক, সকলোৱে আহক, বাটাৰৰ বস্তু কিনক। আমি কৰিব বাটা পিন্ধিছোঁ। ত' মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ সকলোৱে। এইটো এতিয়া দুৰ্নীতি কৰিলেতো ধৰা পৰিবই লাগিব। কথাটো হ'ল সেইটো, যদি ধৰা নপৰে সেইটো আৰু বানানা ৰিপাব্লিক বুলি কয় নিশ্চয়। চ' সেইটো হোৱা উচিত নহয়। যি দুৰ্নীতি কৰিছে সি ধৰা পৰিবই লাগিব আৰু শাস্তি পাবই লাগিব। সেইটো মই পক্ষপাতি, মই বিচাৰোঁ সেইটো হওক, সদায় হওক। সেইটো চলি আছে, সেইটো মই জানো এইটো। আৰু এইটো সেই বিষয়ে পাৰ্থকাৰ লগতো আমি কথা পাতিয়ে থাকোঁ। আৰু মই বহুত বছৰৰ পৰা ইয়াত দেখিছোঁ যে ড্ৰাগছৰ কোনফালৰ পৰা আহে, কি আহে। আপাৰ আছামতো দেখিছোঁ, গোলাঘাট চোলাঘাটত বহুত ড্ৰাগছ মানে ইনফেক্টেড ল'ৰা। চ' সেইকাৰণে এতিয়া ভাল লাগিছে দেখি যে ড্ৰাগছবিলাক ধৰিছে, যোনে আনিছে ড্ৰাগছবিলাক ধৰিছে। আৰু তেনেকৈ যদি ধৰি থাকে লাহে লাহে বস্তু নাইকিয়া হৈ যাব। শেষৰ এটা প্ৰশ্ন সুধিলোঁ, আপোনাৰ ৰাজনৈতিক জগতখনৰ প্ৰৱেশৰ কিবা আশা আছে? মই ৰাজনীতি কৰিলোঁৱে দেখোন, চিনেমাখন কৰা নাই নেকি? সংসদীয় ৰাজনীতি